উলু কচোন কাল কি প্রকার? স্যার কাল দুই প্রকার। মাই গড, আচ্ছা দুই প্রকারে কোয়াশুন কি কি দুই প্রকার? স্যার কাল দুই প্রকার হল সকাল আর বিকাল। উলু কোৱাচোন টোপনি আহিলে আমালোক বিচনাৰ ওচৰত কিয় যাওঁ? স্যার টোপনি আহিলে বিচনাটো আমাৰ ওচৰত নাই, সেইকাৰণে বাধ্য হৈ বিচনাৰ ওচৰত যাব লাগে। উলু চুৰ সম্পৰ্কে এটা ভাল উদাহৰণ দিয়াচোন। স্যার সৰুৰ পৰাই শুনি আহিছোঁ যে চোৰ পলালে বুদ্ধি বাঢ়ে, অথচ নিজক বুদ্ধিমান কৰিবলৈ সদায় চোৰক পলাব দিব লাগে। উলু কচোন ফ্ৰড অথবা চিটাৰ বুলি কাক কোৱা হয়? স্যার 100টা মেছেজ দিলেও যি ৰিপ্লাই নকৰে তাক ফ্ৰড অথবা চিটাৰ বুলি ক'ব পাৰি। উলু তিনিটা ফুলৰ নাম কোৱাচোন। স্যার 1 নম্বর আপনার ছোৱালী দেখাত ওয়ান্ডারফুল, 2 নম্বৰ আপোনাৰ ছোৱালীক গিফট দিছিলোঁ গোলাপ ফুল, আৰু 3 নম্বৰত আপোনাৰ নাম হ'ল আশৰাফুল। থেংক ইউ স্যার। হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ ভালেই আছে। আমাৰ কাৰ্টুন ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে এটা লাইক কৰি দিব প্লিজ প্লিজ প্লিজ। আৰু আমাৰ চেনেলত যদি নতুন আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো দবাব, কিয়নো আমি সদায় এনেকুৱা ভিডিঅ' আপলোড কৰি থাকিম। প্ৰত্যেক দিনে এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব, ন'টিফিকেশ্যন আপোনাৰ ওচৰত যাব আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লগতে বেল আইকনটো দবায়। আৰু লগতে আমাক কোনোবাই কমেণ্ট কৰি সুধিছিল, ভাই তুমি স্কুল পঢ়ানে? হয়, মই স্কুল পঢ়োঁ। মই ক্লাছ 9ত পঢ়ি আছোঁ, নকতি হাই স্কুলত পঢ়োঁ। মোৰ নাম ইজাজুল হক। আপোনালোকে ভালদৰে চাই। আৰু মোক যদি বহুতে কমেণ্টত সুধিছিল, ভাই তোমাক দেখিব বিচাৰি তোমাক কেনেকৈ দেখিব পাৰিম, তেনেহ'লে আমাৰ নাম্বাৰ দি দিম, আমি পাৰ্চনেলভাৱে কমেণ্ট কৰিব, হোৱাটছআপত আমাৰ লগত কথা পাতিব, হোৱাটছআপত আমাক দেখিব পাৰিব, ভিডিঅ' কল কৰিব পাৰিব। আৰু আমাৰ চেনেলত যিসকল নতুন নতুন আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা ভিডিঅ' আগত আৰু চাবলৈ। থেংক ইউ।